everyone, welcome back to my YouTube channel. আজি এটা পুনৰ নতুন ভিডিও লৈ মই আপোনালোকৰ মাজলৈ আহিছো। গটিকে আজি দেখুৱাই যাম কোড কি কৰো, কলৈ যাওঁ। গটিকে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই যাব। মই ৰেডি হৈ গলো। আজি মই পিনিছো পূজা বুলি এটা কুৰ্তি। এটো মাই মোক বাৰ্থডেত গিফট কৰিছিলে। এযোৰ ইয়াৰিংছ এনেকৈ আৰু বলক তেন্তে গৈ থাকো। মই পূজা গোটেই কেদিনত কি কৰিলো এটা ভিডিওতে দিছো, গটিকে চাব। প্ৰথমে সপ্তমীৰ দিনা আমাৰ অলপ বজাৰত কাম আছিল, গটিকে তাকি কৰিবলৈ গলো। এয়া স্যান্ডেল চাইছো, পেন চাইছো আৰু কিবা কিবি আছিল, গটিকে হেবোৰ লবলৈ আহিলো। এয়া ষ্টেট বেংকৰ ওচৰত নেপালী সম্প্ৰদায়ৰ লোকসকলে বহুত ধুনীয়াকৈ এখন পূজা পাতে। এয়া চাওক কি ধুনীয়া। এয়া দুলিয়াজান কালীবাৰীৰ পূজা। এয়া অসম গেছ কোম্পানী গেটৰ সন্মুখত হোৱা পূজা। কি ধুনীয়া গুহাৰ আকাৰত বনাইছে চাওকচোন। ইয়াৰ পূজাৰ মণ্ডপটো সদায় চাবলগীয়াই হয়, সদায় বিশেষ এটা থিম লৈ পিনে বনোৱা হয়, যিহেতু এইবাৰ তেওঁলোকে গুহাৰ আকাৰত বনাইছে। ঘৰ আহি পাই গলোহি। ভিডিওটোৰ মাজতে মই কিছুমান স্পেশাল বস্তু আপোনালোকক দেখাওঁ বুলি ওলাইছোঁ, আৰু সেয়া হৈছে এয়া মোৰ ছাত্ৰী দুগৰাকীয়ে দিয়া। সেয়া হৈছে সৃষ্টি আৰু মেঘৰঞ্জনীয়ে দিয়া। সৃষ্টি গগৈ, মেঘৰঞ্জনী নেওগে। গতিকে এয়া এটা চকলেট দিছিলে আৰু দুখন লেটাৰ দিছিলে। লেটাৰকেইখন মই পঢ়ি চালোঁ, যদিও আপোনালোকক মই সেয়া ক'ব নোৱাৰোঁ, বিকজ যিয়ে হওক লাগিলে তেওঁলোকে মোক মৰমত দিছে, পাৰ্চনেল লেটাৰ হয়। আৰু এয়া দিছে সৃষ্টিয়ে এযোৰ কাণফুলি, খুবেই ধুনীয়া পূজাৰ গিফ্ট। থেংক ইউ সৃষ্টি, থেংক ইউ মেঘৰঞ্জনী। তোমালোকে মোক এইবোৰ নিদিলেও হ'ব, তোমালোকৰ মৰমবোৰ তোমালোকে যদি ভালকৈ পঢ়া সেয়াই মোৰ বাবে গিফ্ট হ'ব। এয়া অষ্টমীৰ দিনা আমি নাহৰকটীয়ালৈ গৈছিলোঁ দিনত। এয়া চাওক নাহৰকটীয়া। দুই এখন পূজা মণ্ডপত আমি সোমাইছিলোঁ, যদিও সকলোতে ভিডিঅ' কৰিব ভালো নালাগে দিয়কচোন, যিহেতু পূজা কৰিবলৈহে গৈছিলোঁ, গতিকে কৰা নহ'ল। এনেকৈ বাহিৰে দেখাইছোঁ আপোনালোকক। এয়া নাহৰকটীয়াৰ আন এটা পূজা মণ্ডপ। পাই গলোহি। কিছু মই পিছত আকৌ যাম। এতিয়া খাই লওঁ। ছুইগিত অৰ্ডাৰ কৰিছিলোঁ, গতিকে খাই লওঁ তেনেহ'লে, তাৰপিছত আকৌ লগ পাই আছোঁ। এয়া আমি অৰ্ডাৰ দিছিলোঁ স্পেচিয়েল চিকেন পোলাও, আৰু লগত ইয়াত আছে আপোনালোকৰ ক্ৰিস্পি চিলি বেবি কৰ্ণ। এয়া চাওক, দেখিছে। আমি ৰেডি হৈ গ'লোঁ। এতিয়া বলক গৈ থাকোঁ। আমি ৰাতি গৈছিলোঁ পাঁচআলিৰ পূজা চাবলৈ। ইয়াত চাওকচোন ইমান ভিৰ ৰাস্তা। দুবছৰৰ পিছত সকলো ওলাই আহিছে, যিহেতু কৰোণাৰ বাবে কোনো ওলাব পৰা নাছিলে। এয়া চাওক আমাৰ দুলীয়াজানৰ এম বজাৰ। আমাৰ দুলীয়াজানলৈ সকলো লাহে আহিছে। প্ৰথমে বিশাল আহিলে, তাৰপিছত ডমিন'জ, এতিয়া এম বজাৰ। যিসকলে দুলীয়াজানলৈ আহি পোৱা নাই, আহি চাওক, খুব বেছি ভাল লাগে আমাৰ ইয়াত। এয়া হৈছে টিপলিঙৰ পূজা মণ্ডপ। আন এটা পূজা মণ্ডপ। ৰাস্তাত ইমান ধুনীয়াকৈ লাইটবোৰ লগাই দিছে। আমি আহি পাই গলোহি পাঁচআলি। এয়া পাঁচআলিৰ পূজা।
আমি ৰাতি বাহিৰতে খাই আহিলোঁ যিহেতু ভাগৰ লাগিছিলে আৰু খুব বেছি দেৰিও হৈ গৈছিলে সেইকাৰণে ব্লগটো কৰা নহ'ল কণ্টিনিউ গতিকে মই পিছদিনাৰ ভিডিঅ'টো ইয়াতে লগাই দিছোঁ এয়া নৱমীৰ দিনাৰ দৃশ্য এয়া হৈছে সেটেলমেণ্টৰ পূজা মণ্ডপ চাওকচোন ইমান ধুনীয়াকৈ সজাইছে এয়া আমি আহিছোঁ ৰামলীলালৈ ৰামলীলা হয় আমাৰ দুলীয়াজানৰ বিহুতলীত আৰু একেবাৰে শেষত ৰাৱণ জ্বলাই সেয়া হয় নেহেৰু ময়দানত দুলীয়াজানৰ খুব ভাল লাগে চাই সেয়া চাওক লংকাত জুই লগোৱা দেখাইছে তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আজিৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই যেতিয়াও ভিডিঅ' দিওঁ আপোনালোকে লগে লগে গম পায় তেনেহ'লে আজিলৈ আহিছোঁ আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ